কোনোবা ধুনীয়া ভাং মাৰি আছে বৰ ভাং গুনাইছো কোনে খাইছে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো বোলো জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা অসমত এক পিছে মাল আছে অসমত এক পিছে মাল আছে জুবিন দা আৰু এটা কথা শুন জুবিন দাৰ অবিহনে অসম নাই আৰু এনেকুৱা এজন মানুহ যিজন মানুহে বলিউড বাদ দিছে বলিউড গম পাইছ নাই এই ইয়ালি চিয়ালি ঘূৰি গৈ আহিছে হয় নে নহয় বোলো জয় অসম জয় অসম বেলেগৰ নিচিনাকৈ মই থাকি ভাল নাপাওঁ আৰু এতিয়া মই অলপ ইন'ভেটিভ এতিয়া মই ডিঙিত এডাল যিডাল পিন্ধি আছোঁ এতিয়া পায়জামা ৰচি হৈ এডাল সেইদিনা পায়জামাটো পিন্ধোতে ওলাই গ'ল কেনেবাকৈ পায়জামা ৰচি ওলালে তাক ভৰাবলৈ বহুত কষ্ট সেইবোৰ মানে ছোৱালী মানুহে পাৰে ল'ৰাই নোৱাৰে কেতিয়াও এইডাল কালাৰফুল আছিলে বোলো হ'ব দে এইডাল ডিঙিতে পিন্ধো আৰু চব কঁকালৰ পৰা আহি তাৰমানে ডিঙি পাই গ'লি কঁকালৰ পৰা আহি ডিঙি পাই গৈছে আহি পেণ্টটো খুলি দিলে মই লাইন যাম পেণ্টত যাম এতিয়া সেইটো খুলি ল'বলৈ চেষ্টা মই আকৌ ভিতৰত কাইলৈ আমাৰ ক্ৰিকেট টিমৰ নতুন কেপ্টেইন এজন বিশেষ প্লেয়াৰ আমাৰ মাজত প্ৰেক্টিচ কৰি আছে মই আৰম্ভ কৰিলোৱেই কাইলৈ 3টা বজাত লগ পাম দেই কাইলৈ 3টা বজাত সকলোকে লগ পাম জীৱন আহে ঘূৰি বৰ দুখ আৰু দাদা আপোনাৰ হিমালয় চালত ৰিলেশ্যন কেনেকুৱা পাম তাই এতিয়াও আহিলে তাই আহে ইয়াত আহে ঘৰত আহে আৰু মোক চেচ কৰি দিয়ে মোৰ জোতা চোতা লৈ যায় মোৰ কাপোৰ কানি খুলি লৈ যায় মোৰ চালা মোক জাঙিয়াটো নিবলৈ বাকী আছে এইটো দিয়ক এইটো তাক ভাল লাগিলে লৈ যাব তাই কোনো মা বাপ নাই আৰু মানুহ আছে কোনোবা আছে তাই তেনেকুৱা আই লাভ দেট বেণ্ডিত কোন চিনেমা ষ্টাৰ্ট হয় কিন্তু মাদাৰ চোদ চলি আছে তেনে ৰেকৰ্ড হৈছে এইটো খেলাটো চাগে বিট কৰি দিব মোৰ মতে কৰিব নালাগে কিন্তু ঠিক আছে খং উঠিলেও কেলা ভাল পালেও কেলা এক মিনিট বক বাথৰুম পাইছো এক মিনিট আপুনি ছোৱালীজনী গুচি গ'লে হেৰি অস্থিৰ হৈ যায় ন মনটো বড়ি চঞ্চল Oh my god, I ate a better night. Dalla lobo. Guess Lara all of there. তো খবর আর জিদি কো জানো মই ইয়াছিলে কিয় তেনেকুৱা কিবা এটা চিক্ৰেট আছে নেকি আপোনাৰ যিটো আপুনি আজি বাৰ্থডে দিনা ৰিভিল কৰিব বিচাৰিব সামথিং এনিথিং এনি কিবা বেলেগ ধৰণৰ যিটো মানুহে ভাবে যে হয় বুলি কিন্তু নহয় বা নহয় বুলি ভাবে হয় মই সদায় দুবাৰ হাগো সাধাৰণতে মানুহে এবাৰ হাগে মই সদায় দুবাৰ হাগো এইটো হেল্ডি সেইটো মানে হেৰি মেডিকেলি দেট ইজ হেল্ডি বুলি কয় মই শুই উঠাৰ পিছত এবাৰ হ'ব লাগিব আৰু ৰাতি এবাৰ হ'ব লাগিব চুৰ কৰিছ ভালকে ক 3টা প্ৰেচাৰ কুকাৰ নিছে 2টা আমুল কুল খাইছে সেইটো চুৰ হ'ল নেকি বাটটো চাগে যদি চুৰ কৰা ভালকে ক যদি চুৰ হয় ভাল চুৰ হয় নহয় মানে 7,000 মান টকা বস্তু নিছে খুব বেছি সেইটো মোক বিচাৰিলে মই দিলো সেইটো চুৰ কৰিবলৈ কি দৰকাৰ ইমান কষ্ট কৰিবলৈ ৰাতিপুৱা পৰা হলে সেইটো ঠেং ভাঙিলেন আকৌ মই হস্পিটেলত মই চাবলৈ যাব লাগিছিল কথাটো সেইটো গতিকে চুৰ কৰিলে ভালকে কৰিব পিটিম সেইটো কাৰণে পিটিম যে তই কি কাৰণে অদৰকাৰী কথা এতিয়া মই টিংকিখন লগাওঁতে মোৰ 15,000 টকা গৈছে সি নিচে 7,000 টকা বস্তু এই মানে এটাই প্ৰব্লেম মানে এই মানে পেণ্টটো বহুত ওপৰত পিন্ধে সবে চাওক পেণ্টটো ইমান ওপৰত পিন্ধে নেকি এইটো হাই ৱেষ্ট জিন্স হয় এইটো ওপৰতে পিন্ধে কি
এইটো হাই ৱেষ্ট জিন্স হয়, এইটো ওপৰতে পিন্ধে। সেইবোৰ নাজানো আমি। মই যিমান ছোৱালী দেখিছোঁ চবে পেণ্টটো তলত পিন্ধে। প্ৰথম তোক ছোৱালী দেখিলোঁ পেণ্টটো ওপৰত পিন্ধে ইমান, মানে মানে পেটলৈকে পিন্ধে একদম। মই চাপৰ যে পেণ্টটো ওপৰলৈ আহি যায়, কি কৰোঁ? অঁ চাপৰ কাৰণে, অ'কে। অঁ সেইকাৰণে চাৰ্লি চেপলিনে ওপৰত পিন্ধিছিলে। That's it. That's a good choice. ঠাণ্ডাত আমি শ্বৰ্ট লৈ আছো সিদ্ধাৰ্থ আৰু মই। একদম। সিদ্ধাৰ্থে আজিকালি সাংঘাতিক ইংলিছ কৰে। লণ্ডনত আহি সি পুৰা ইংলিছ শিকিছে। ইংলিছত কৰি কিবা Yeah. I want to try some English speaking. Please watch on Seeker. Hunting Seeker. শিকাৰ আমাৰ নতুন ছবি সকলোৱে চাব। ধুনীয়া পৰ্টত আছো আমি ঠাণ্ডা দিনত সঁচাকে দেই, মস্ত ঠাণ্ডা। কপাই দিছে, দুইটাকে হিলাই আছে বতাহে আমাক। ইয়াতে ইংৰাজী যিটো একচেণ্টটো এনেই আহিছে। Pretty cold here, right? ইয়াত সকলোৱে জানে ইয়াত পোকৰ ধোৱা চিষ্টেম নাই। মই কি কৰিলো পাকঘৰৰ পৰা মানে পোকৰ ধুবৰ কাৰণে গিলাচ এটা লৈ গলো। মই নাচালো প্লাষ্টিকৰ গিলাচ, বোলো পোকৰ ধুবলৈ কিবা এটা লাগিব তাত। গিলাচটো লৈ গলো, পোকৰ ধুইছো। তাৰপিছত দেখিছো কিবা পোকৰ পৰা তেল ওলোৱা নিচিনা লাগিছে। পিছত গম পালো সেইটো আমাৰ শ্ৰমিকে মানে অমলেট বনাবৰ কাৰণে বাটাৰ আনি থৈছিলে। গিলাচটোত বাটাৰ আছিলে, মই নাজানো। ৰাছিয়ালৈ আহি মানে প্ৰথমবাৰ বাটাৰেদি পোকৰ ধুইছো মই। মালো খাই দিলো। এইটো একো নাই বাৰু, এইটো মাল খোৱাই গান। আৰু যেতিয়া গানটো বনাইছিলো তেতিয়া মই ফুল মাল খাই আছিলো। এইবিলাক কোনেও নকয়, মই কৈ দিওঁ। ৰাতি 3টা বজাত। এতিয়া বাকীবিলাকক অলপ কিবা কিবি সোধা। এতিয়া তোমাৰ ওপৰত আৰু সোণটো ঋতুস্বিন আছে, তুমি আছে, আৰু কি কৰিব লাগে আমি? আৰু আমাৰ গগৈদা আছে, নিপনদাক অলপ যদি গগৈদাৰ লগত কথা পাতা, নিপনদাৰ লগত। একে বয়সৰ মানুহৰ লগতনো কিনো কথা পাতিবা হয়নে? অলপহে জুনিয়ৰ আৰু মোতকে, তথাপিও বেয়া পাব নালাগে আৰু। মিছা ক'লে কিডাল হ'ব। যেতিয়া মাল নাখাব তেতিয়া ষ্টেমত নুঠে। ৰাইট পইণ্ট না, বেয়া পাইছা নেকি? যেতিয়া ক'লে আছে মোক গালত মান, যেতিয়া পৰা খাই ল'ব তাৰ বন্ধুৰ নাম হ'ল মাজুলী। এতিয়া তাৰ বিষয়ে মই এটা গান গাম। বেয়া লাগিছে নেকি? মাজুলী ছোৱালী পালে এইখনি গাঁৱকে কপাই দিলে, তোমাৰ নামে মই লিখি দিলো, তোমাৰ কপালত আহিব নোৱাৰিলো। এইখনি গাঁও তোমাৰ মেট্ৰিক চকুবেটি আছিল পৰি এই ৰাতিপুৱা বুলি লাডেন পৰিলে কালত বোকা লাগিল কালত। কেনে আছে এইবাৰ? হা কি মজা, হা কি বেয়া পাইছা? মই গুচি আহি যাব। নীল আহিছে, নীলৰ এটা গান বৈছো। তাৰ চব গানবিলাক আজিকালি তেনেকুৱা হৈ গৈছে। এতিয়া মই গালি পাইছো, চব গান তেনেকুৱা হ'ব নালাগে। মই আকৌ তাৰ এইটো গান ভাল পাওঁ, চুমা কিবা এটা গান হয়, চুমা দিয়ে। ই মোক মানে ষ্টুডিঅ'ত মোক কৈছিলে, দাদা এইটো গান মই ৰিলিজ নকৰোঁ। বোলে কিয়? কৈছে কণ্ট্ৰভাৰ্চি হ'ব, চুম্মা বুলি গাইছো। বোলে তই ৰিলিজ কৰ, যদি কোনোবা আহে মই প্ৰথম থিয় দিম তোৰ। মাইক্ৰফোনটো কোনে দিব? থেংক ইউ। দিছে
পবিত্ৰতা এটা জমনি কথা আছিলে মোক আহোঁতে কৈছিলে এবাৰ ক'ব নেকি সি আহি কি কৰিলে সি দেখিছে ক'তো নেটৱৰ্ক নাই সি মস্ত বাঁহ এডাল লৈ আহিছে আহি ওপৰত মোবাইলটো বান্ধি এনেকৈ পুতি দিছে বোলো কি কৰিছ কৈছো মিছ কল কেইটা পাম মই দিম তাৰ পৰিৱৰ্তে মই যিসকল বাণিজ্যিক বিৰোধী অকণ পইচা ঘটি লওক চেনেলে আকৌ আহি আছো বাথৰুম পাইছো আমি আকৌ আহি আছো 1 ছেকেণ্ড এটা বাণিজ্যিক বিৰোধী লৈছো আকৌ আহি আছো মই কিবা এটা কথা ক'বলগীয়া আছে কৈ পেলাই আহি আছো এনেকুৱা এটা প্ৰাণীৰ নাম কওক যিটো আকাশত উৰি ফুৰে কিন্তু মাটিত পোৱালি দিয়ে কি বস্তু আকাশত উৰি ফুৰে কিন্তু পোৱালি দিয়ে মাটিত এয়াৰ হোষ্টেছ আপোনাৰ ঘৰলৈ আহিলে প্ৰায় আমি দেখো যে বিভিন্নজনে বিভিন্ন উপহাৰ আনে কিন্তু গছ পুলি আনিলে আপুনি অকণ বেছি ভাল পায় নহয় জানো কাৰণ গছ ভাল পাওঁ ভাল পাওঁ এইজোপা মোৰ এলবাম বুলি দি পঠালে প্ৰথমতে তাৰপিছত তাত তগৰ ফুলিলে আকৌ মই বোলো এলমন গছত তগৰ ফুলিছে